কোকৰাঝাৰ জিলাৰ সালাকাটি ষ্টেচন ৰোডত সালাকাটি UPPL ব্লক সমিতিৰ কাৰ্যালয় মুকলি কৰে বিধায়ক লৰেন্স ইছলাৰী। বুধবাৰ দিনা ৰাতিপুৱা 10:45 বজাত কোকৰাঝাৰ জিলাৰ সালাকাটি ষ্টেচন ৰোডত সালাকাটি UPPL ব্লক সমিতিৰ কাৰ্যালয় মুকলি কৰে বিধায়ক লৰেন্স ইছলাৰীয়ে। উক্ত অনুষ্ঠানত সালাকাটি UPPL ব্লক সমিতিৰ প্ৰভাৰী তথা UPPL কেন্দ্ৰীয় মহিলা সমিতিৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম, সালাকাটি ব্লক সমিতিৰ সভাপতি ফুলবাগ মোছাহাৰী, TCLCCৰ অধ্যক্ষ অমৃশ ব্ৰহ্মকে ধৰি UPPL কেন্দ্ৰীয় তথা জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে কাৰ্যকৰ্তাসকলেও উপস্থিত আছিল বুলি জানিব পৰা গৈছে। UPPL নি হিচাপে আহিব পাৰিছে, উপস্থিত হ'ব পাৰিছে। আমাৰ সন্মানীয় তেখেতে OBC চেলৰ সাধাৰণ সম্পাদক হয় আৰু সন্মানীয় আমাৰ কেন্দ্ৰীয় আমাৰ পৰিবাৰটো যাতে ভালে ভালে থাকে, চবৰে ল'ৰা ছোৱালী যাতে ভালে ভালে থাকে, চবৰে পৰিবাৰ যাতে ভালে ভালে থাকে, সেইটো মই কামনা কৰিলোঁ। আৰু সালাকাটি ব্লক লৈ আৰু আমাৰ কোকৰাঝাৰ KDC UPPL লৈ চবলৈ আৰু এবাৰ শুভেচ্ছা থাকিল। আমাৰ বিধায়ক অতি শ্ৰদ্ধাৰ বিধায়ক শ্ৰীযুত লৰেন্স ইছলাৰী ডাঙৰীয়া, তেখেতে আমাৰ KDC UPPLৰ সভাপতি হয়। তেখেতৰ নেতৃত্বত আমাৰ প্ৰতিটো ব্লক কোকৰাঝাৰ UPPL জিলাৰ অন্তৰ্গত আমাৰ যিমানবোৰ 6টা ব্লক আছে, চবে মানে ভালে ভালে পাৰফৰ্মেঞ্চটো দিব পাৰিছে। তাৰ ৰিপৰ্টবিলাক আমাৰ ভালে হয় আৰু আশা কৰিছোঁ আমাৰ সালাকাটি ব্লক খুব মানে ভাল কৰিব বুলি আশা ৰাখিছোঁ। মই ইনচাৰ্জ হিচাপে আহিছোঁ, মেল মিটিং কৰিছোঁ। মানে মেল মিটিং কৰা যিবোৰ ৰিপৰ্ট লৈছোঁ, সেই ৰিপৰ্টবোৰ এতিয়াও মানে অলপ সময়ৰ নাটনি হোৱাৰ কাৰণে যিহেতু মাত্ৰ সালাকাটি ব্লকত নহয়, প্ৰায় পূৰা বড়োলেণ্ড অঞ্চলত ঘূৰিব লগা হয়। আৰু এতিয়া আমাৰ 100 Women ইণ্টাৰেকশ্যন প্ৰগ্ৰামৰ কাৰ্যসূচীবিলাক চলি থকাৰ কাৰণে সালাকাটি ব্লকত যেনেকৈ সময় দিব লাগে সেইটো মই সময় দিব পৰা নাই।